Hey guys, Assalamualaikum. Welcome back to my YouTube channel. Guys, আশা কৰি আছো নিশ্চয় সকলো ভালে আছে। আৰু গাইজ এটা দুনিয়া আবেলিলৈ সকলো খুশামদেদ জনালো। আৰু গাইজ আজি আমি গৈ আছো এনে এখন মলত যিখন মল নেকি বেংগলোৰৰ টপ 10 মলৰ ভিতৰত সোমাই যায়। এইখন মল মানে অৱস্থিত আছে আমাৰ বেনাৰঘাটা ৰোডত মানে বেনাৰঘাটাত। আৰু এইখন মলৰ মানে ইমান ডাঙৰ মল মোৰ দেন 6 লাখ স্কোয়াৰ ফিটতকৈ ডাঙৰ মানে বুজি পাই আছে কিমান ডাঙৰ মল। চ' আজি আমি গৈ আছো মানে এইখন মল এক্সপ্ল'ৰ কৰিবলৈ গৈ পিনে পুৰা দেখিম মলখন। চ' লেটছ গ' গাইজ ফাইনেলি আমি আহি গ'লো ৰয়েল মীনাক্ষী মলত। চ' এতিয়া মলৰ ভিতৰত যাওঁ। গাইজ এইখনেই হ'ল আমাৰ ৰয়েল মীনাক্ষী মল, নিশ্চয় দেখি আছে। আৰু আমি বৰ্তমান আহি গৈছোঁ আৰু এতিয়া আমি মলৰ ভিতৰত যাম। গাইজ এতিয়া আমি ৰাস্তা ক্ৰছ কৰি যাব লাগিব আৰু ওপৰৰ পিনে দেখি আছে মেট্ৰ' বনি আছে, মেট্ৰ' লাইন। আৰু ইয়াত আছে ৰয়েল মীনাক্ষী। তো অল ৰাইট গাইজ বৰ্তমান আমি আহি গৈছোঁ মলৰ ভিতৰত আৰু এইখন মলৰ নাম হ'ল ৰয়েল মীনাক্ষী মল আৰু এইখন আছে বেনাৰঘাটাত। আৰু গাইজ এইখন মল স্থাপিত হৈছিল 2011ত। চ' গাইজ বলক। আৰু গাইজ এইখন মলত মই এখন জব কৰিছোঁ অলৰেডি। গাইজ আপোনালোকে ৰয়েল মীনাক্ষী মলৰ ভিতৰত চিনেপলিছ পাব, মানে মুভি থিয়েটাৰ, কৰ্মা পাব, ইলেক্ট্ৰনিক ষ্ট'ৰ, তাৰ লগতে আপোনালোকে পাব হাইপাৰ মাৰ্কেট মানে বিগ বাজাৰ আছে ইয়াত, আৰু KFC আছে ৰেষ্টুৰেণ্ট, মেকডনাল্ডছো আছে ফাষ্ট ফুড, বাৰ্গাৰ কিঙো আছে ইয়াত, তাৰপাছত টাকো বেলো পাব আপোনালোকে ইয়াত, আৰু তাৰ লগতে ৱা ম'মো আছে, ম'মৰ দোকান, পাছত বাস্কিন ৰবিন্সো আছে আইচক্ৰীম, তাৰপাছত আপোনালোকে এইখন মলত ৰিলায়েন্স পাব, স্মাৰ্ট বাজাৰ, ৱাইল্ডক্ৰাফ্টো পাব আপোনাৰ বেগৰ বাবে, লিভাইজ আছে ক্লথিং ষ্ট'ৰ, তাৰপাছত বাটা আছে আপোনাৰ শ্বুজ ষ্ট'ৰ, টনি এণ্ড গাই আছে, তাৰপাছত চেমচাঙৰো ষ্ট'ৰ আছে, শ্ব' অফ আছে, এইটো কাপোৰৰ ব্ৰেণ্ড, তাৰপাছত স্পিনিয়া আছে, এইটো হ'ল মানে কাৰ ডিলাৰশ্বিপ, লেন্সকাৰ্ট আছে, তাৰপাছত আপোনালোকৰ মেক্স আছে এইখন মলত, তাৰ লগতে আপোনালোকৰ ট্ৰেণ্ডছো আছে। গাইজ এইখন মলত অলমষ্ট 100+ ব্ৰেণ্ড আছে আৰু সকলো বস্তু মানে কোৱা পচিবল নহয়। ডেটছ ৱাই মই মানে ডিছক্ৰিপশ্যনত তুলি ধৰিছোঁ, আপোনাৰ যদি ভাল লাগে বা মন যায় গৈ দেখিব পাৰিব মানে কিমান ব্ৰেণ্ড আছে এইখন মলত। আৰু গাইজ এতিয়া মানে অলপ আগফালে বলক, আমি মানে অলপ আগফালে যাওঁ। চ' লেটছ গ'। গাইজ এতিয়া আমি গৈ আছোঁ ফুড কৰ্টত। বেটা আৰু গাইজ মই বেংগলোৰত বহুত কেইখন মল মানে এক্সপ্ল'ৰ কৰিছোঁ বা ডিউটি কৰিছোঁ বা গৈ পাইছোঁ, বাট ৰয়েল মীনাক্ষী মলৰ যিটো মানে লুকছ বা বিউটি মানে এইটো মানে মই বেলেগ মলত পোৱা নাই, ইমান ওখ আৰু ইমান ধুনীয়া মল। আৰু গাইজ আৰু এটা ইণ্টাৰেষ্টিং কথা, এইখন মলত আমাৰ শ্ব'ৰুম এখন আছে 4th ফ্ল'ৰত, আজি দেখুওৱা নাই, আৰু এদিন আহি পিনে স্পেচিয়েল ভিডিঅ' বনাম। গাইজ এতিয়া মই আহিছোঁ ফুড কৰ্টত, ভাবিছোঁ মানে অলপ মানে পেটত দুখ লাগিছে, অৰ্ডাৰ দি দিছোঁ আমাৰ এটা চিকেন ৰোল এণ্ড চফ্ট ড্ৰিংক। তো অল ৰাইট গাইজ বৰ্তমান মোৰ অৰ্ডাৰ আহি গৈছে, মই এটা ছিংগল চিকেন ৰোল অৰ্ডাৰ দিছোঁ আৰু লগতে 7 আপ। তো অল ৰাইট গাইজ এতিয়া মানে মই মলৰ পৰা ওলাই গৈ আছোঁ, খোৱা বোৱা হৈ গৈছে, আৰু এতিয়া মানে এই দৃশ্যটো দেখক, আবেলিৰ যিটো মানে সুন্দৰ দৃশ্য, আৰু মীনাক্ষী মলৰ পৰা হয় আৰু ইমান ঠাণ্ডা হাৱা বহে মানে কি ক'ম ইয়াত, এইখন ঠাইত ইমান মজা লাগে মানে ইমান ঠাণ্ডা হাৱা। আৰু এইফালে আপোনালোকে স্মাৰ্ট বাজাৰ দেখি আছে, আই থিংক ইয়াত স্মাৰ্ট নাই বাট স্মাৰ্ট বাজাৰ আছে, তাৰপাছত মানে ডাঙৰ ডাঙৰ সকলো ব্ৰেণ্ড পাব এইখন মলত। আৰু গাইজ দেখি আছে নিশ্চয় মানে আবেলি যিটো ধুনীয়া দৃশ্য, আৰু মীনাক্ষী মলত মানে কি ক'ম বহুত ধুনীয়া লাগিছে। আৰু এইফালে দেখি আছে চিনেপলিছ, ক্ৰমা, মানে সকলো ব্ৰেণ্ড পাব ইয়াত। তো অল ৰাইট গাইজ আশা কৰোঁ নিশ্চয় সকলোৱে ব্লগটো এনজয় কৰিছে, আৰু ইমানলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। তো গাইজ আজিলৈ ইয়াতে থাকক, ভালে থাকিব, সুস্থ থাকিব, আল্লাহ হাফিজ।